everyone, welcome back to my channel. মই Jharna পুনৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো। আৰু আজি হৈছে ঠাণ্ডা বতৰ, আজি মাংস খোৱা বতৰ আৰু ঠিকছে খোৱা বতৰ। গতিকে আজি ভাবিলো হাঁহৰ মাংস বনাও কুমুৰাৰ সৈতে। গতিকে আপোনালোকক ভিডিঅটো কৰি দেখাও। আজি ভিডিঅটো আৰম্ভ কৰো। আৰম্ভ কৰাৰ আগতে মই কিবা এটা দেখাই আছো আপোনালোকক। হৈছে এটা সৰু টাব। এই টাবটোতে মই আসলতে তিতা কেৰেলা খাই ভাল পাওঁ। কোনে কোনে ভাল পায় তিতা কেৰেলা খাই। মই তিতা কেৰেলা গুটি এনেকে পকা এনেই টাবতে এনেকে মানে সুমুৱাই থৈ দিছিলো। আৰু এয়া দেখিছেনে একদম এয়া তিতা কেৰেলা লাগিছে দেখিছেনে। ভাল লাগে ন এনেকে। মই এনেই খুচি থৈছিলো। মই ভাবিছো ক'তনো লাগিব এনেকে। এয়া এইটো ডাঙৰে হৈছে আৰু আছে এইফালে আৰু কলিও হৈ আছে। লগতে বহুত তুলসী পুলি হৈছে। আমাৰ গোসাঁই ঘৰ মুখখনত গোটেই তুলসী পুলিয়ে মানে একদম যাব নোৱাৰা হৈ গৈছে। গতিকে মই কালি তুলসী পুলিখিনি উঠাই পেলালো। নাপায় অৱশ্যে ছোৱালী মানুহে এনেকে তুলসী পুলি, কিন্তু উপায় নাই। দেখিছেনে এইফালে আৰু এইফালে ইয়াতো হৈ গৈছিলে। গতিকে এইখিনি মই একদম তুলি পেলালো। আৰু তুলি পেলাই মই এনেই নষ্ট কৰা নাই। একদম পাতখিনি ধুনীয়াকে ধুই শুকুৱাই থৈ দিছো। একদম পুৰা এয়া একদম মচমচীয়া হৈ গ'ল। আজি যিহেতু বৰষুণ, আজি দিব পৰা নাই। কাইলৈ মই আকৌ ৰ'দত দিম। ৰ'দত দি মিক্সিত মাৰি গুড়ি কৰি থৈ দিম। আৰু সেয়া পাউডাৰ 1 চামুচ দিলেই চাহত ধুনীয়া এটা টেষ্ট ওলাই চাহত, আৰু ধুনীয়া এটা গোন্ধ ওলাই। খাবলৈও ভাল লাগে এনেকে। বলক মাংস বনাওঁগে। এয়া মাংসখিনি ধুনীয়াকে ধুই ললো আৰু এয়া কাটি লৈছো অলপমান কোমোৰা। এয়া শিল কোমোৰা, আদা নহৰু আৰু শুকান জলকীয়া আৰু লগতে গোটা জিৰা আৰু গোটা ধনিয়া এটা পেষ্ট বনাই লৈছো। এতিয়া মই মাংসখিনিত মছলাখিনি সানি ল'ম। আচলতে মাংসটো অনা দেৰি হ'ল, গতিকে মই মাংসখিনিত মছলাটো যিমান সময় সানি পেলাই ৰাখিব পাৰে তিমানেই মাংসটো খাবলৈ ভাল হয়। কিন্তু মই এতিয়া লগতেই সানি পেলাই বনাব লাগিব, যিহেতু মাংস অনা দেৰি আৰু ভাত খাবৰে হ'ব। এতিয়া ইয়াত মই দি লৈছোঁ নিমখ আৰু যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি অলপ দি দিম। গোটেইখিনি নিদিওঁ। দি দিছোঁ হালধি। যিহেতু জালুক বৰ্তমান গোটা জালুক নাইকিয়া, গতিকে মই পেকেটৰ জালুকেই ব্যৱহাৰ কৰিম। ডাঙৰ চামুচেৰে 3 চামুচ মিঠাতেল মই বটলত দিয়ে দিছোঁ। আপোনালোকে আন্দাজমতে দি ল'ব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে সানি ল'ম, যাতে মাংসখিনি মছলাখিনি ধুনীয়াকৈ লাগি যায়। এয়া ধুনীয়াকৈ সানি ল'লোঁ মাংসখিনি। তেল দি দিছোঁ। তেজপাতকেইটা দিব পাহৰিছিলোঁ, গতিকে এতিয়া ইয়াত দি দিছোঁ। অলপমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিম। খিনি এতিয়া অকণ ভাজা হৈ গৈছে আৰু ইয়াতে দি দিম মই যিখিনি ৰৈ গৈছিল মছলাখিনি, পেষ্টখিনি। এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। ধুনীয়া এটা গোন্ধ ওলাইছে মছলাৰ দিয়াৰ লগে লগে মছলাখিনি। আৰু এতিয়া পিঁয়াজখিনি ভাজা হৈ গৈছে। ইয়াত দি দিম মাংসখিনি। এতিয়া এই মছলা সানি ৰখা মাংসখিনি দি দিম। মাংসখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অলপমান। আৰু ছাইডত মই গৰম পানী বহাই দিছোঁ, যিহেতু ইয়াত গৰম পানী দিম। গতিকে এইখিনি অলপ ফ্ৰাই হৈ লওক, তাৰপিছত আকৌ দেখাই আছোঁ আপোনাক। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া দি দিম কোমোৰাখিনি।
কোমোৰাখিনি আগতে দিব নালাগে, যিহেতু কোমোৰা সিজোতে বেছি সময় নালাগে। গতিকে মই মাংসখিনি ভাজি হোৱাৰ পিছত মই কোমোৰাখিনি দিছোঁ। এতিয়া কোমোৰাখিনি অলপ সিজিবলৈ দিওঁ। ইয়াত এতিয়া পানী অলপ দি দিলোঁ আৰু অলপ নিমখ দি দিম। যিহেতু প্ৰথমে নিমখ কমাই দিছিলোঁ, এতিয়া পানী দিয়াৰ পিছত অকণমান নিমখ দি দিম। সেইফালে মাংস উতলি থাকক, মানে মই এইফালে এটা কাম কৰি লওঁ। ইয়াত লৈছোঁ মই ইলাচি 4টা, তেজপাত, দুখিলা আৰু 2টা জলকীয়া। এইখিনি মই অকণমান পুৰি ল'ম। এতিয়া মাংস ধুনীয়াকৈ সিজি গৈছে, কোমোৰাও সিজি গৈছে। আৰু ইয়াত এতিয়া দি দিম 1 চামুচ গৰম মছলা আৰু লগতে এয়া যে পুৰি থৈছিলোঁ এইকেইটা ইয়াতে ঢালি দিম। এইকেইটা দিলে কি হ'ব জানানে, এটা ধুনীয়া স্মকি ফ্লেভাৰ আহিব, গতিকে খায়ো ভাল লাগিব। গতিকে এতিয়া এইকেইটা দি পেলাই গেছ অফ কৰি দিম, ঢাকনিখন মাৰি থৈ দিম। আৰু যেতিয়া আমি খাব হ'ব তেতিয়া ধুনীয়াকৈ মিক্স কৰি লৈ আজিলৈ ভিডিঅ'টো আছিল ইমানেই। আৰু আজি কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' আজি নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ লৈছোঁ বিদায়।